স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মাহঁতৰ ঘৰত, ৰাতিপুৱাই পালোহি আৰু কালি ৰাতিৰ পৰা পেট বিষত মানে অৱস্থা বেয়া হৈ আছিলে, সেইটো কাৰণে মই ৰাতিপুৱা পাই আজি ইয়াত দৰৱ খাবলৈ আহিলোঁ। মায়ে মাতিছে কাৰণে আহি কিনি এতিয়া অকণমান বহি লৈছোঁ, ভাল পাইছোঁ, বহুতখিনি ভাল হ'ল। সেইটো কাৰণে অলপমান ফূৰ্তিত আছোঁ আৰু ভাত চাত খাই মেলি শুই এতিয়া উঠিছোঁহে। ৰাতিপুৱা আহি কিনি শুই ল'লোঁ, পিছত এতিয়া অকণমান বহি লৈছোঁ আৰু আপোনালোকৰ বহুত নাৰিকল কাটিব লৈছোঁ। এয়া আমাৰ নিজৰ ঘৰৰে নাৰিকল হয়, দেউতা নাই কাৰণে এতিয়া পাৰি ল'লোঁ আৰু এতিয়া কাটিব লৈছোঁ নাৰিকলটো। এয়া মিটকণো ভাল নাই, কিন্তু কেনেকৈ কাটিম মই কাটিবই নাজানো। ऐसा रकम लगता है। ফাৰ্ষ্ট টাইম আজিয়ে নাৰিকল কাটি পাইছোঁ, কাটিবই নাজানো। কাটিলোঁ, ইমান সৰু নাৰিকলটো, ডাব নাৰিকল হয়, সেইটো কাৰণে অলপ সৰু দেখাই। খতম কৰি দিলোঁ আৰু বাকলিকেইটা আছে 1 কেজি মান। আৰু 4-5 পিচ মান ওলালে। আমাৰ মায়ে ইমান ধুনীয়াকৈ লচুন ৰুই থৈছে, এইফালে অকণমান সৰহকৈ ৰুই থৈছে লচুন। আমাৰ মায়ে এনেকৈ লগাই শাক পাচলি লগাই বহুত ভাল পায়। এইফালে অকণমান ইয়াত আলু লগাই থৈছে। এইয়া এইফালে আলু, এইয়া চব আলু। ইয়াতো লগাই থৈছে আকৌ লচুন, পুৰা লচুন লগাই মায়ে। এইফালে চব লচুন লগাই থৈছে মায়ে। এয়া মাৰ বাগানখন। ইমান জলকীয়া, ইমান ধুনীয়াকৈ জলকীয়া লাগি আছে। এফালে জলকীয়া গছ, এফালে লাই শাক লগাই থৈছে, পুৰা লাই শাক লগাই থৈছে তামোলৰ মাজে মাজে। এয়া এইফালেও আছে। এইকেইটা পুৰা লাই 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 লাই। এইফালে মূলা, এইফালে আছে ধনিয়া, ইমান ধুনীয়াকৈ ফুল ফুলি আছে, বগা বগা ধনিয়া, লফা, ধনিয়া, ধুনীয়া লাই শাক, এইফালে দাংবডি গছ, ইমান ধুনীয়া বগা ধনিয়া। এইফালে মূলা, ইমান ধুনীয়া ধুনীয়া মূলা লগাই থৈছে। এইফালে দাংবডি, ধনিয়া, এয়া দাংবডি ছিঙিলোৱে ঘৰত লৈ যাবৰ কাৰণে। একচা লৈ গৈছোঁ অকলে, নেলাগে আৰু বেছিকৈ। আপোনালোকক আৰু এক ৰাউণ্ড দেখাই দিছোঁ। মাহঁতৰ ঘৰৰ পৰা এতিয়া আহি বহি লৈছোঁ আৰু একো মুখ চুখ নাই ধোৱা, কাপোৰ চেঞ্জ কৰি কিনে বহি লৈছোঁ। আৰু মই মাহঁতৰ ঘৰৰ পৰা কি কি আনিছোঁ এতিয়া আপোনালোকক দেখাম, কি কি চব্জি আনিছিলোঁ। এইফালে বেঙেনা, এনেকৈ বেঙেনা আনিলোঁ, আৰু লাই আনিলোঁ, দাংবডি আনিলোঁ, আৰু মাছ অলপমান আহিলে। মাছ দিছিলে সৰহকৈ, কিন্তু মই নল'লোঁ, বেছিকৈ খাব মন নাযায় যে, মই মাছ খাব নাজানো। বোলো এইকেইটা বেয়া পাব বুলি লৈ আহিলোঁ, আৰু নহ'লে বেয়া পাব যে মায়ে কেলৈ নানিলি বুলি। এইকেইটা আনিছোঁ। এইফালে চোৱা, আৰু আজিকালি কি যে ইমান সুবিধা হৈছে, আটা চাটা বেলিবও নালাগে, আজিকালি চব ৰেডিমেড পোৱা গৈছে। এইফালে পৰঠা আনিলোঁ, এতিয়া অকল তেল দি কিনি বনাবহে লাগে, বনাই কিনি খাবহে লাগে, চব আছে। 100 টকা লৈছে আৰু এইটো কেইপিচ আছে হ'লেও। ভণ্টিয়ে লৈ দিছিলে, ভণ্টিয়ে মোক 4লৈকে তলেহি, সেইটো কাৰণে লৈ দিছে আৰু আজি খাবি বুলি।
অকলে আৰু আজি এইটোকে খাব লাগিব, ভাত বনাব নালাগে। এইফালে চাওক, মই এতিয়া পৰঠাৰ লগত খাবলৈ কাটিলোঁ দাংবডি আলু এয়া কাটি থৈছোঁ। এতিয়া ধুনীয়াকৈ ভাজি মেলি খাব লাগিব আৰু মজাছে। পৰঠাটো নাই বনোৱা, এতিয়া চব্জি সিজাই মেলি টিপ টপকৈ কৰি মেলি মই ধুনীয়াকৈ খাম। এইফালে চাওক, বনাই আছোঁ আৰু ইমান ধুনীয়াকৈ কুকুৰাকেইটাক চাউল দি নল'লে একদম উৎপাত কৰিয়ে থাকিব, বাহিৰত ওলাবই নোৱাৰোঁ। ইফালে ভিতৰত সোমাবলৈ একদম চিঞৰি থাকিব। এতিয়া গধূলি হৈ গ'ল যে সোমাব লাগে এতিয়া সিহঁতৰ। কিন্তু বহুত মিলে, কাজিয়া নকৰে, কুটাকুটি নকৰেই, ইমান ধুনীয়াকৈ খায়। মোৰ চব্জি বনাই ৰেডি হৈ গ'ল। এতিয়া পৰঠা বনাব লাগে, অকল তেল দি গৰম কৰিব লাগে আৰু সেয়াই। এইফালে ৰেডি হ'ল, মই বনাই মেলি 3 পিচ বনালোঁ। 1 2 3 বনালোঁ। এতিয়া মই খাম চিম্পুলকৈ আৰু, বেছি একো নাই। আলু আৰু দাংবডি ভাজিলোঁ। খাই খতম কৰি দিলোঁ 3টা। আৰু এইটো দাংবডিটো মই খাব মন নাযায় বেছিকৈ, বেছি নাখাওঁ মই সেইকাৰণে। অকলে অকলে বহি বৰ হৈ গৈছোঁগৈ আৰু আমনি লাগিছে, সদায় অকলে অকলে। মায়ে বাবাই এতিয়ালৈকে নাই অহা। ৰাতি থাকিবলৈ আহে, মায়ে দেউতাই থাকিবলৈ আহে, মোৰ ইয়াতে থাকি ৰাতি। আৰু অকলে অকলে হ'লেও কেতিয়াবা বৰ আমনি লাগি যায়। তেতিয়া অকলে সদায় হাঁহি থাকি একেলগে থাকিব পাম আৰু। বেটাও হোষ্টেল নাথাকিলে ল'ৰাটোও নহয় আৰু, হোষ্টেলত থাকিব লগা হৈয়ে যায়। ঘৰত থাকিলে কিতাপ নপঢ়ে, সেইটো কাৰণে হোষ্টেলত থৈ দিলোঁ। এতিয়া মই অকলে থাকিব লগা হৈছে, বৰ আমনি লাগি যায় আৰু টাইম পাছ কৰিবলৈ নাই, মোবাইলটোৰ বাহিৰে একো নাই, কি ক'ম আৰু। হাই গাইজ, গুড নাইট। মই বিচনাৰ পৰা আপোনালোকক আজি গুড নাইট জনাইছোঁ।